মোৰাই চকুপানী আৰু দেউতাৰ কপালৰ ধাম কোন দেশৰ মাটিত হৈ পৰে। ৰিম ঝিম বৰষুণে নেগুৰ বজাই ক'ত গিৰ 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 ডাৱৰেনো মাদল বজাই ক'ত। এই অসম দেশত এই মায়াং বাতিত পোৱাত পানী যাচে কোনে ক'ত। কাৰ পদূলিৰ কেতে কিনো মই মৰাই ক'ত। এই অসম দেশত এধানি নৈ সাগৰ হৈ ক'ত। সাগৰ পোহয় কৰে কোনে ক'ত। এই অসম দেশত মোৰাইৰে চকুৰে মানুহৰে ক'ত। সেই মুকুতাৰে মণি পিন্ধি ঘাঁহ পাওঁ ক'ত। মোৰ দেউতাৰে কপালৰে ঘাম হৰে ক'ত। সেই ঘাম দেখি মৰো যেনে লাগে মোৰ ক'ত। অসম দেশত মোৰ কলিজাৰে সুৰবোৰ বুজে কোনে ক'ত। ন পুৰুষে দেশৰ হকে তেজ দিয়ে ক'ত। আনে কৰা উপলুঙা উপৰানো ক'ত। অসম দেশত এই ৰিম ঝিম বৰষুণে নেগুৰ বজাই ক'ত। গিৰ 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 ডাৱৰেনো মাদল বজাই ক'ত। এই অসম দেশত এই অসম দেশত